नमस्कार बंधुসকল आयुष्मान भारत योजनार अंतर्गत जेटु हेल्थ आईडी कार्ड बनवा है সেই हेल्थ आईडी कार्डर परिवर्ते आपुनी जिकोनो सरकारी बा बेसरकारी हस्पिटालत 5 लाख टकाলৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰে। সো এই বিনামূলীয়া চিকিৎসা কৰিবৰ বাবে আপোনাৰ আয়ুষ্মান ভাৰত হেল্থ আইডি কাৰ্ড অথবা আয়ুষ্মান ভাৰতৰ লিষ্টত নাম থাকিব লাগিব। সো আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ নাম আয়ুষ্মান ভাৰতৰ লিষ্টত আছে নে নাই তাৰ বাবে ভিডিওটো হেকলৈ চাই থাকক। সো বন্ধুসকল মই আহি গৈছো কম্পিউটাৰ স্ক্ৰীনত। আপুনি মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব, তাৰ পিছত ইয়াত সাৰ্চ কৰিব pmjay.gov.in। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব, অলপ সময় লোডিং হ'ব। তাৰ পিছত এনেকুৱা এটা পেজ আহিব, তাৰ পিছত আপুনি ওপৰত কৰ্নাৰত চাব মেনু এটা অপচন আছে, এই মেনু অপচনত ক্লিক কৰিব। মেনু অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তাৰ পিছত আপুনি ইয়াত পোৰ্টেল এটা অপচন আছে, তাৰ তলত আয়ুষ্মান মিত্ৰা, এই আয়ুষ্মান মিত্ৰা অপচনত এই অপচনত ক্লিক কৰিব। এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। আপুনি তলত আহিব, স্ক্ৰল ডাউন কৰি তলত আহি চাব, ইয়াত লিখা আছে নোট টু ডাউনলোড দ্য লিষ্ট অফ আয়ুষ্মান ভাৰত PM-JAY বেনিফিচাৰিজ অফ ইউৰ ভিলেজ/ব্লক/ডিষ্ট্ৰিক্ট। ইয়াত চাওক ক্লিক হিয়াৰ লিখা আছে, এই ক্লিক হিয়াৰ অপচনত ক্লিক কৰিব। সো বন্ধুসকল ক্লিক হিয়াৰ অপচনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। বন্ধুসকল মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনাক এনেকুৱা এটা পেজত লৈ আহিব। তাৰপিছত আপুনি ইয়াত মোবাইল নাম্বাৰ এণ্টাৰ কৰিব। সো মই মোবাইল নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। মোবাইল নাম্বাৰ এণ্টাৰ হৈ যোৱাৰ পিছত বন্ধুসকল ইয়াত অপচন আছে এটা গেট OTP। এই গেট OTP অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটো ওকে কৰি দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। এই OTPটো ইয়াত ইণ্টাৰ OTP ইয়াত বহুৱাই দিব। সেই OTPটো ইয়াত বহুৱাৰ পিছত বন্ধুসকল ইয়াত যেটো লেখা থাকিব এই ক্যাপচাটো এই বক্সত বহুৱাই দিব। ক্যাপচা বহুৱাৰ পিছত বন্ধুসকল ইয়াত অপচন আছে লগইন। এই লগইন অপচনত ক্লিক কৰিব। লগইন অপচনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এনেকুৱা পেজ অহাৰ পিছত আপুনি ইয়াত ষ্টেট নেম আপুনি আসাম সিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াত সিলেক্ট কৰিব। সো মই ডিস্ট্ৰিক্ট সিলেক্ট কৰি আছোঁ। তাৰপিছত আপোনাৰ ব্লক টাইপ, ব্লক আপুনি যদি গাঁৱলীয়া অঞ্চল হয় তেনেহ'লে ইয়াত আপুনি ব্লক সিলেক্ট কৰিব, আৰু যদি আৰবান এৰিয়াৰ হয় টাউনৰ হয় তেনেহ'লে তলৰটো সিলেক্ট কৰিব। সো মই ইয়াত ব্লক সিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত আপোনাৰ ব্লক নেম দি দিব। তাৰপিছত ইয়াত ব্লক নেম দি দিছে। তাৰপিছত ইয়াত আপোনাৰ ভিলেজ দি দিব। ভিলেজ ইয়াত সাৰ্চ কৰিব, আহি যাব। সো মই ভিলেজ দিছোঁ। তাৰপিছত আপুনি ইয়াত সাৰ্চ অপচনত ক্লিক কৰিব। সাৰ্চ অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এই চাওক এনেকৈ লিখা আহিছে। সো আপুনি ইয়াত ডাউনলোড এজ এ জিপ ফাইল কৰিব পাৰে। সো আপুনি ইয়াৰ পৰা ইয়াত অপচন চাওক PDF, ডাউনলোড PDF, এই অপচনত ক্লিক কৰিব। সো এইটো ডাউনলোড PDF, এই PDFৰ ওপৰত আপুনি ক্লিক দিব। তাৰপিছত আপোনাৰ ফাইলটো মোবাইলত বা কম্পিউটাৰত ডাউনলোড হৈ যাব। তাৰপিছত আপুনি ইয়াৰ পৰা চাব পাৰে যে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ নাম আছে নে নাই, বা আপোনাৰ গাঁৱত কিমান কেইজনৰ নাম আছে আপুনি ইয়াৰ পৰা চাব পাৰে। সব বন্ধুসকল ইয়াত চাওক বহু কেইজনৰ নাম আছে। আৰু ইয়াত চাওক কাৰ্ড ক্ৰিয়েটেড, ইয়াত এন লিখা আছে, অৰ্থাৎ এই কাৰ্ডবোৰ হোৱা নাই। সো আপুনি ইয়াত এই কাৰ্ডবোৰ কি বনাব পাৰে। সো এই কাৰ্ডবোৰ এতিয়ালৈকে বনোৱা নাই। সো বন্ধুসকল ইহঁতৰ আয়ুষ্মান ভাৰতৰ লিষ্টত নাম আছে। সো আপুনি ইয়াৰ পৰা চাই ল'ব। ওপৰত ফাইণ্ড অপচন আছে, তাৰ পৰা আপুনি সাৰ্চ কৰি চাই ল'ব আপোনাৰ নাম আছে নে নাই। সো বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ' আপুনি পাই যায়। সো থ্যাংকস ফৰ ৱাচিং। জয় আই অসম।